हेलो एवरीवन, आज मैं आपनालोकर आगत एटा नतुन रेसिपि লৈ আহিছো চিকেন কাৰী। চাওক আপোনালোকে মই মাংসখিনি ভালদৰে ধুই ললো। এতিয়া মই লবলগীয়া সামগ্ৰীখিনি লৈ মাংসখিনিত হালধি গুড়ি, নিমখ, নহৰু, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ, মিঠাতেল আদিৰে মিশ্ৰণ কৰি আধা ঘণ্টাৰ কাৰণে থৈ দিলো। কেৰাহীটো গৰম হ'বলৈ দিয়া হ'ল। তেল অনুপাতে দিয়া হ'ল যিখিনি আপোনালোকক লাগে। এতিয়া তেজপাত, শুকান জলকীয়া দিয়া হ'ল। মই বিলাহীখিনি ভাজি লৈছো। তো বিলাহীৰ লগে লগে মই পিয়াজখিনিও ভাজি লৈছো। মই পিয়াজ আৰু বিলাহীটো 3 মিনিটমান সময় ভাজি থাকিলো। অকণমান নিমখ দি দিছো। দেখিলো যে এইখিনি প্ৰায় হৈ গ'ল। তো এটা মই বাউলত উলাই লৈ মিক্সিত এইখিনি পেষ্ট কৰি ললো। কেৰাহীটো গৰম হোৱাৰ লগে লগে তেজপাত, শুকান জলকীয়া, লং, এলাচিখিনি দি দিয়া হ'ল আৰু মাংসখিনিও আমি বহাই দিছো। লগতে আমি যে পেষ্ট কৰিছিলো পিয়াজ আৰু বিলাহী সেইখিনি ঢালি দিলো। এতিয়া অকণমান সময় লাৰি থাকিলো। মাংসখিনি ঢাকি দিয়া হ'ল। এতিয়া 10-15 মিনিটমান সময় মাংসখিনি ভাজি থাকিলো। আপোনালোকে দেখাই পাইছে মাংসখিনি হ'বৰ হ'ল আৰু এতিয়া আদাৰ পেষ্টটো দি দিলো। এতিয়া মই মাংসখিনিত এগিলাচমান গৰম পানী দি দিলো। এতিয়া উতল আহিবলৈ অকণমান সময় দিয়া হ'ল। মোৰ মাংসটো ৰেডি হৈ গ'ল। আপোনালোকে জনাব মোৰ মাংসটো কেনেকুৱা পালে। আপোনালোকে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।